বনানত এখন চেলুন আছে নহয় খাতি চুইক বুলি গম পোৱা নে টোপনিয়াই আহি গৈছিলে মোৰ গম পাই वेलकम बैक टू माई सेक्शन जनरल ब्लग की সকলে আশা কৰিছোঁ সকলো ভালে আছে আৰু থামনেলতে ইনটো দেখা পাব নিশ্চয় গম পাইছে কেছ মই যোৱাকালি গৈছিলোঁ ভাংঘৰত থকা মিৰৰ ইউনিসেক্স চেলুনলৈকে আৰু স্পেচিয়েলি এই ভিডিঅ'টো ছোৱালীৰ কাৰণে হয় মানে ল'ৰাৰ কাৰণে হয় কিন্তু স্পেচিয়েলি ছোৱালীৰ কাৰণে যিহেতু বেছিভাগ তাতে বিউটি প্ৰডাক্টছ মানে বহুতখিনি মানে আছে আৰু তাতে কৰিব পৰা যায় মানে নেইল এক্সটেনশ্যনৰ পৰা ধৰি পেলাই বহুতখিনি সুবিধা আছে তাতে তো ভিডিঅ'টো শেষলৈকে চাই থাকক যদি সম্পূৰ্ণ ডিটেইলছ জানিব বিচাৰিছে ডেছক্ৰিপশ্যনত আছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তেতিয়াহে ভালকৈ বুজি পাব তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আজি চেনেল নতুন হয় চেনেল ছাবস্ক্ৰাইব কৰি নপঢ়িব লগতে বেলেগ এনেকৈ কৰি থৈ দিব যদি তুমি কেলেগে ইনষ্টাগ্ৰাম ফেচবুকত ফ'ল' কৰা ডেছক্ৰিপশ্যন লিংক আছে গোটেই কৰি দিব তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ডাইৰেক্ট যোৱাকালি সেই চেলুনৰ সন্মুখৰ পৰা চাওক তো এইখনেই হৈছে ভাংঘৰত থকা মিৰৰ ইউনিসেক্স চেলুন আহি পাই গ'লোঁ মিৰৰ্ছ আৰু এইফালে চাওক ঠিক ব্ৰিজৰ অপজিট চাইডত তোমাৰ সেয়া আছে ন বিগ বাজাৰ আছে বিগ বাজাৰ পুৰা বিগ বাজাৰৰ অপজিটতে মিৰৰ আৰু মিৰৰ বিগ বাজাৰ একদম ঠিক অপজিটতে আপোনালোকে দেখা পাব মিৰৰ আজিতো চুলি কাটি উঠে মজাকৈ এতিয়া ভিতৰত গৈ পেলাই আপোনালোকে চুলি কাটিম মজাকৈ তো এইফালে সোমাই আহিলোঁ বাইদেউ কি খবৰ ভালে আছে এই চুলি তুলি কাটিব লাগিছিলে অকণমান অ'কে হা মোৰ এতিয়াতো বহুত কমে আগতে মোৰ দীঘল আছিলে ইমান তো যোনে আগতে দেখিছে গম পায় হয় পুৰা একদম দীঘল কৰি দিছিলা আৰু আগৰ দিছিলে দীঘল কৰিব পৰা নাই এবাৰ কাটি লওঁ তাৰপিছত আকৌ দীঘল কৰিম চুলিটো কাটিম বাৰু কিন্তু তাৰে আগতে বা আছে বায়ে অকণমান ক'ব ইয়াৰ বিষয়ে স্পেচিয়েলি কিহৰ কাৰণে মানে কি হয় স্পেচিয়েলি আমাৰ হেয়াৰৰ হয় বিউটিৰ হয় আৰু নেল এক্সটেনশ্যন হয় মেকআপৰো হয় ইয়াতে মেকআপো হয় মেকআপৰ পাৰ্টি মেকআপ ব্ৰাইডেল মেকআপ আৰু মেকআপৰ সেনেকুৱা গোটেইখিনি হয় আৰু আমাৰ ইয়াতে হেয়াৰৰ বস্তুবোৰ আছে দেখুৱাই যাব পাৰে হেয়াৰৰ প্ৰডাক্ট হয় এইখিনি গোটেই হেয়াৰৰ হয় হেয়াৰৰ প্ৰডাক্ট কেৰাটিন ট্ৰিটমেণ্ট ব্ৰাজিলৰ আইকনিকৰ আছে অ'কে এই পেডিকিউৰ এইখিনি হেয়াৰৰ ছেকশ্যন হয় আমাৰ আৰু এইটো নেল এক্সটেনশ্যনৰ হয় ছোৱালীবিলাকৰ কাৰণে স্পেচিয়েল ছোৱালীবোৰৰ কাৰণে বহুত দৰকাৰ হৈ গৈছে আজিকালি যিহেতু চবেই কৰে আপুনি কৰিছেনে নাই নাই একচুৱেলি মই এতিয়ালৈ কৰা নাই কৰিম বুলি ভাবি আছোঁ অ'কে চবেই আহিলে হ'ল যিটো আমাৰ প্ৰডাক্টবিলাক চব এভেইলেবল আছে আৰু অফাৰো আছে আমাৰ ইয়াতে এতিয়া বৰ্তমান ভাল অফাৰ দি আছোঁ আমি আহিলেচোন আমাৰো ভাল হ'ব হেল্প হ'ব অফাৰ কেইটা কৰিব কি আছে অফাৰ আমাৰ হেয়াৰ ষ্টাৰ্টিং 2500ৰ পৰা আছে আৰু বিউটিৰ 40% ডিছকাউণ্ট আছে আৰু আপোনাৰ মেকআপৰ ষ্টাৰ্টিং ব্ৰাইডেল 6000 আছে আৰু পাৰ্টি 1500ত আছে অ'কে আৰু ইয়াতে চুলি তুলি ৱাশ্ব কৰিব আৰু বঢ়িয়াকৈ অ'কে ছেকশ্যন হয় এইটো আমাৰ এইটো কালাৰ আছে তাতে কালাৰ ষ্টক হয় কালাৰ আমাৰ আৰু প্ৰডাক্ট আছে যিটো বাহিৰত ওলাই আহিছে এইখিনি হেয়াৰ স্পা আৰু এইখিনি কালাৰৰ আছে আৰু এটা আমাৰ মেকআপৰ কাৰণে মেকআপৰ হয় এইখিনি আমাৰ ধৰা এইটো মেকআপ মানে এইটো মেকআপৰ হয় ইয়াতে বহি মানে ব্ৰাইডেল পাৰ্টি সিহঁতৰ মেকআপ কৰিব পাৰি আৰু সেইটো চাইডে আমাৰ কেবিন আছে এইটো হৈছে মেইন আমাৰ ইয়াতে যোনখিনি হেয়াৰ কাটিং হ'ব বা হেয়াৰ ৱাছ হ'ব কিবা হ'ব চব এইটোত হ'ব আৰু এইফালে অ'কে হেয়াৰ ছেকশ্যন আৰু এইটো বিউটি পাৰ্ট হয় এইটো বিউটি পাৰ্ট এইটো ফেচিয়েলৰ কেবিন হয় অ'কে আপুনি চাব পাৰে ভিতৰত এইটো ফেচিয়েল কেবিন অ'কে আমাৰ একেলগে দুজনৰ হয় ফেচিয়েলৰ প্ৰডাক্ট হয় ফেচিয়েলৰ প্ৰডাক্ট এটাও আছে আৰু আছে প্ৰডাক্ট ষ্টকত আৰু এটা আমাৰ মেনিকৰ পেডিকলৰ পাৰ্ট আছে আমাৰ তো বা এইটো কিহৰ হয় অকণমান বেলেগ দেখিছোঁ এইবিলাক এইটো আমাৰ পেডিকলৰ ছেকশ্যন হয় এইটো পেডিকৰ হয় এইটো মেনিকৰ হয় যিহেতু আমাৰ ইয়াতে পেডিকৰ কৰি থাকিলে দেহত মাছাজ আপুনি পাব ভালকৈ আৰু এইটো আমাৰ পেডিকৰৰ প্ৰডাক্ট হয় এইবোৰ এয়া পেডিকৰ মেনিকৰ এই পেডিকৰৰ প্ৰডাক্ট হয় এইবিলাক মানে বস্তুটো মানে কৰে কি হয় বুজি পোৱা নাই মানে মই পেডিকৰ মানে ধৰক যেতিয়া আমাৰ ভৰিবিলাক ড্ৰাই হৈ যায় আৰু এইবিলাক ড্ৰাই হয় ফাটে নেজবিলাক কাটা ক্লিন কৰা কিউটিকেলবিলাক বেয়া হ'লে সেইবিলাক ভাল কৰা হয় ইয়াতে ভালকৈ মানে যেনেকৈ মুখৰ মেকআপ কৰে সেনেকৈ ভৰিৰো মেকআপ হয় মানে এইবিলাকেৰে হয় নে নহয় ভৰিটো বেয়া ভৰিটো একদম চাইড হৈ কিনে স্মুথ হৈ কিনে ভাল হৈ যায় আৰু আজিকালি মানুহে অকল মুখ নাচায় ভৰিও চায় তাকে তোমাৰ নেলছ ভাল আছে ভৰি ভাল আছে তাকে এদিন আহিবা তুমি কৰিবা বঢ়িয়াকৈ বহি পেলাই অফাৰ আছে কাৰণে আপোনাৰ 600ৰ পৰা ষ্টাৰ্টিং আছে 600ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই কিমানলৈকে আছে আপোনাৰ 3500 5000 এনেকালৈ আছে এতিয়া অফাৰ চলি আছে বৰ্তমান অফাৰ চলি আছে অফাৰ কিমান দিনলৈকে আছে অফাৰ আমাৰ এইটো মাহৰ মানে নেক্সট মাহৰ 25 তাৰিখলৈ আছে অহা মাহৰ 25 তাৰিখলৈ আছে জুলাইৰ 25 তাৰিখলৈকে গোটেইখিনি যিমানখিনি সুবিধা আছে সকলোৰ কাৰণে
গোটেইখিনি নেল ষ্টেণ্ড গোটেইখিনি জুলাই মাহৰ 25 তাৰিখলৈ অফাৰ আছে। অ'কে, ইয়াতে ভৰি আপোনাৰ ক্লিন হৈ থাকিব আৰু ইয়াতে আপোনাৰ বডি মাছাজ হৈ থাকিব আৰু ইয়াতে হাত দুখন কৰিব পাৰিব। এদিন কৰিব লাগিব ন? একবাৰ টেষ্ট কৰিব পাৰি। তাকে তুমি খালি পে'মেণ্টটো তুমি কৰি দিবা। মোৰ লগত আহিছোঁ আৰু কি টেনশ্যন। চ' দেখুৱালোঁ গোটেইখিনি বস্তু, কিন্তু কাৰ কাৰণে এইটো সুবিধা পালোঁ। এয়া চাওক, সিহঁতে আছে চেনায়া, মোৰ প্ৰত্যেকটো ভিডিঅ'তে থকা বুলি কোৱা মই য'তে যাওঁ মই মানে ইয়াৰ পিছত লাগি যাওঁ, মই ইও পিছত লাগি গ'লে আহিছে কিবা আহিছে পিছফালে ধুব। এতিয়া ফোনটো ধৰি লৈছে বঢ়িয়াকৈ। তুমি কিবা কৰিব আহিছা নেকি? মেইল এক্সটেনশ্যন কৰিম বুলি ভাবিছোঁ, যিহেতু তেতিয়া বৰ্তমান এভেইলেবল নাই বুলি কৈছে। চাই লওঁ চব কি অৱস্থা হৈ আছে আৰু অলপ পিছত আপোনালোকে দেখা পাব চুলি কাটা মজাকৈ কাটিব। চুলি হেয়াৰ কালাৰ চাওক, এইবিলাক চাওক অৰিজিনেল চুলি হয়, অৰিজিনেল। অকণি চকণি আছে নেকি আকৌ? হা সঁচাকৈ নহয়, এইটো কালাৰ কৰিবা খেদব। মজা লাগিব, মজা। অঁ মোৰ এইটো ভাল লাগিব, হাৰিয়ালি হয় নেকি? নালাগে নালাগে, মই এনেকৈ ঠিকে আছোঁ। মই দেখুৱালোঁ যি যি আছিলে সুবিধা, আৰু এতিয়া ধুনীয়াকৈ চুলি কাটিব লাগে, চুলি কটা নাই দিছিলোঁ। তো এতিয়া হেয়াৰ কাট কৰোঁ বঢ়িয়াকৈ। আৰু এইফালে দাদাৰ নামটো মনীষ কুমাৰ ঠাকুৰ। বিহাৰ চাইকে অ'কে, এইটো বঢ়িয়াকৈ কাটি দিব দাদাই। আচলতে কাটি দিলে বেণ্ডেজ লগোৱা আনপাই না। আচ্ছা, চুলি ভিতৰত নাযায়। এইটো লগালে মানে চুলিবিলাক যে পৰে সৰু সৰু পাৰ্টিকেল, সেইবিলাক ভিতৰত নাযায়। হেয়াৰ কাট হৈ গ'ল, হেয়াৰ ৱাছ হৈ গ'ল, এতিয়া সেটিং কৰিব। আহি আছে, মই চাইছোঁ ক্লাছত। ফাইনেল লুক, ফাইনেল লুক হোৱা নাই এতিয়ালৈকে। এতিয়া ফাইনেল লুক। কেনেকুৱা লাগিছে? বেছি জুম নকৰিবা, কেনেকুৱা লাগিছে পূৰা দেখুৱাই দিয়া বজাৰকৈ। কিন্তু ইমানখিনি ধুনীয়া হোৱাৰ পিছতো কি হ'ব, উপায় নাই। দুটা তিনিটা গাৰ্লফ্ৰেণ্ড আছে, বেছি নাই মানে কথাটো মানে এইটো হৈ যাইছে। নহয়, সেইটো বুজোৱা নাই। মই হেলমেট পিন্ধিম ন, এতিয়া চব চেঞ্জ হৈ যাব। আৰু অতি সোনকালে কাৰ লৈ আছোঁ, চানাই ফাইনেন্স কৰিব গোটেইখিনি। প্লিজ, মই ফাইনেন্সাৰ নহয়। তাইৰ বেংকৰ পৰা কৰা হ'ব গোটেইখিনি। চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব। উঠিব পাই কেনে লাগিছে, সঁচা কথা কচোন। কেনে লাগিছে মানে সঁচাকৈ ছোৱালী এটাই তোমাৰ চাই আছে, সেইটো তাই বেছি ভালকৈ ক'ব পাৰিব। আচ্ছা, কেনেকুৱা হৈছে। মোৰ হিচাপততো ভালেই আছে। তো কোনোবা চাই আছে, কোনোবা এতিয়া তুমি এজ এ ছোৱালী কোৱা। ভাল লাগিছে, চিৰিয়াছলি ভাল লাগিছে। আগতে যোনটো বান্দৰৰ লুকটো আছিল, এতিয়া বান্দৰ লুকটো আছিল, আচ্ছা লাগ ৰাহা হে। বান্দৰ লুক আছিল আগতে, দেখিছে। চুলি তুলি কাটিলে ইয়াতে আপোনালোকে চাহ চিঙৰা মিঠাই চব পাব, নে কি চেনাই? খাই চাব। ধুনীয়াকৈ কাটিং হৈ গ'ল, গোটেইখিনি কাম হৈ গ'ল আৰু খুব ধুনীয়া হৈছে কাটিং। মোৰ বেছি পাৰ্চনেলি ভাল লাগিছে, কিন্তু হেলমেট পিন্ধিব লাগিব, উপায় নাই। এইটো দুখ অকল বাইক থকা মানুহে বুজি পায়। বাৰু যিখিনি এতিয়া খাওঁ চিঙৰা।
চাহ মিঠাই নেকি তাৰে কিনে আমাৰ কিবা টেকনিক আছে অ'কে ফাইনেলি গোটেইখিনি কাম হৈ গ'ল আৰু সৰুকৈ ফেলিচিটেট কৰিলে থেংক ইউ ছ' মাছ বা তো শেষত বাই এড্ৰেছটো বঢ়িয়াকৈ কৈ দিব আমাৰ চালুনৰ এড্ৰেছ হ'ল ভাঙাগড় নিয়াৰ টু স্মাৰ্ট বাজাৰ অ'কে স্মাৰ্ট বজাৰ ঠিক অপজিট স্মাৰ্ট বাজাৰৰ অপজিট মানে চালুনটো আছে মিৰৰ চালুনটোৰ নাম আপোনালোকে সকলোৱে আহিব চাৰ্ভিচ মানে অফাৰ চলি আছে তেওঁলোক আহি পাব আৰু ডেছক্ৰিপশ্যন গোটেইখিনি ডিটেইলছ দিয়া আছে ইনষ্টাগ্ৰাম ফেচবুক পেজৰ আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰো দিয়া আছে আমাৰ গোটেইখিনি দিয়া আছে তাতে থেংক ইউ ছ' মাছ ভাল লাগিলে সেই থেংক ইউ আমি যাব ওলাইছোঁ যাব ওলাই কিনে ইয়াৰ কাৰণে ৰখি আছোঁ অ' ভাই চব বন্ধ হৈ বোলে ছাত্ৰ মাৰছি বেয়া লাগি আছে দোকান বন্ধ হয় আপোনালোকে দেখিলে ভিডিঅ'ত দাদাই হেয়াৰ কাট কৰি দিছে তো ভैया कुछ लास्ट में दादार মানে অসমীয়াতে অকণমান প্ৰব্লেম অসমীয়া ক'ব কাৰণে তো হিন্দী में बोल दीजिए कोई बात लोग को अगर हेयर कटिंग पसंद आया तो आप लोग आइएगा यहाँ पे ऑफर चल रहा है हम लोग का भी তো আহিব সকলোৱে অফাৰ চলি আছে বুলি কৈছে এইটোৱে আছিলে মিৰৰ ফালৰ পৰা এটা সৰু ভিডিঅ' সৰু মানে অকণমান দীঘলীয়া হৈছে বাৰু য'ত আপোনালোকে যাব তাতে আৰু যদি মোৰ ভিডিঅ' চাই পেলাই যোৱা বুলি কয় আপোনালোকে অফাৰ পাব মানে ডিছকাউণ্ট পাব অফাৰটো চলি আছে আৰু ডিছকাউণ্ট পাব